নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পল্লৱী আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে নাৰিকলৰ লাৰু ৰেচিপিটো লৈ আনিছোঁ। আহকচোন ৰেচিপিটো আগবাঢ়ো। তাৰ কাৰণে মই এটা নাৰিকল ভালদৰে চাফা কৰি লৈছোঁ। চাফা কৰিব ৰঙা বাকলিটো এৰাই পেলাই এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ আৰু এইখিনি এতিয়া মই গ্ৰাইণ্ডাৰত পিচি ল'ম। এইখিনি যদি আপোনালোকৰ ৰুকনি থাকে ৰুকনিটো ৰুকি ল'ব পাৰে, মই গ্ৰাইণ্ডাৰতে পিচিম। তাৰ কাৰণে এইটো মই জাৰটোত নাৰিকলখিনি দি দিলোঁ, ভালকৈ এতিয়া পিচি ল'ম। গোটা গোটা নাৰাখিব, একেবাৰে ধুনীয়াকৈ প্লেন কৰি পিচিব লাগিব। এয়া মই পিছা হৈ গৈছে। এতিয়া কাঁহীখনতে দি দিম এইখিনি আৰু চেনি লৈছোঁ মই একাপতকৈ অলপ কম লৈছোঁ। আৰু এইখিনি মোৰ নাৰিকলটো একদম সৰু চাইজৰ আছিলে, তাৰ কাৰণে মই একাপ দিয়া নাই। যদি ডাঙৰ চাইজৰ নাৰিকল হয় তেতিয়া একাপ দিব লাগিব চেনি। এইখিনি ভালকৈ এতিয়া 5 মিনিটমান সানি ল'লোঁ মই। সানি পেলাই এয়া হৈ গ'ল। আৰু এতিয়া মই পেনখন চাফা কৰিবলৈ কাৰণে মই ধোৱাই আছিলে, তথাপিও চব্জি বনোৱা হয় যেতিয়া হালধীয়া দাগটো থাকি যায়। তাৰ কাৰণে মই পানী অলপ দি দিছোঁ আৰু তাতে অলপ বেকিং চ'ডা দি দিছোঁ। দি পেলাই এনেদৰে মই চাফা কৰি ল'ম। আপুনি যিমান ভালকৈ নোধোৱে কিয়নো এই হালধীয়া দাগটো থাকেই, সেইকাৰণে এনেদৰে যদি চাফা পানীখিনি উতলাই লয় ধুনীয়া চাফা হৈ যায় পেনখন। হালধীয়া দাগটো একেবাৰে গুচি যায় পানীতে। পানীখিনি উতলাৰ পাছত মই পেলাই দিলোঁ। এতিয়া গেছটো অফ কৰি লৈছোঁ। অফ কৰি পেলাই নাৰিকলখিনি দি দিছোঁ। এতিয়া মই গেছটো অন কৰি দিম। মিডিয়াম ফ্লেমত ৰাখিছোঁ গেছটো। অকণমান লৰাই দি পেলাই এনেকৈ ভাজি ল'ম। 5 মিনিটমান মিডিয়াম ফ্লেমত ৰাখি পেলাই গেছটো একদম ল' কৰি দিব লাগিব, নহ'লে তলফালৰ পৰা ৰঙা হৈ আহিলে লাৰুখিনি দেখিব একেবাৰে বেয়া হৈ যাব। মই নাৰিকলখিনি ভাজি আছোঁ একদম ল' ফ্লেমত ৰাখি। আপুনি নাৰিকলখিনি লাৰু বনাব পৰা হৈছে নে কেনেকৈ গম পাব? যেতিয়া আপোনাৰ পেনখনৰ পৰা নিজে নিজে এৰি আহিব নাৰিকলখিনি, তেতিয়া গম পাব আপোনাৰ লাৰু বনাব পৰা হৈ গৈছে। এনেদৰে ল' ফ্লেমত ভাজি আছোঁ মই। এয়া মোৰ নাৰিকলখিনি পেনখনৰ পৰা উঠি আহিছে, দেখিছেনে? এয়া এতিয়া মই এইখিনি লাৰু বনাব পৰা হৈছে। তথাপিও আপোনাক মই হাতেৰে অলপ দেখাই দিছোঁ, হাতেৰেও চাব পাৰে টেষ্ট কৰি। হাতত আপুনি চাব এনেদৰে, হাতত যদি এটা আপোনাৰ ধুনীয়াকৈ গোল হৈ যায় তেতিয়া গম পাব আপোনাৰ লাৰু চেপ দিব পৰা হৈছে নাই। এয়া দেখিছেনে? মোৰ এটা ধুনীয়াকৈ গোল হৈ গৈছে। এয়া হাতত লাগি ধৰা নাই। এয়া হৈ গৈছে মোৰ নাৰিকলখিনি ৰেডি। এইখিনিতে মই নমাই ৰাখিছোঁ। নাৰিকলখিনি অকণমান মই 5 মিনিটমান ঠাণ্ডা হ'ব দিলোঁ। ইয়াতে দি দিছোঁ মই 1 চামুচ পাউডাৰ গাখীৰ। এইটো অপশ্যনেল হয়, আপুনি এইটো নাথাকিলে নিদিলেও হ'ব। যদি দি দিয়ে নাৰিকল লাৰুখিনি খাবলৈ অলপ টেষ্টি হয় আৰু সেইকাৰণে মই দিলোঁ। কি মিলাই লৈছোঁ দি পেলাই এয়া লাৰু চেপটো দি দিছোঁ। এতিয়া মই বেছি ঠাণ্ডা হ'ব নিদিব, নাৰিকলখিনি নহ'লে শুকাই গ'লে লাৰু চেপটো দিবলৈ বহুত অসুবিধা হয়। 5 মিনিটমানৰ পাছতে এনেদৰে বনাই দিছোঁ মই। এই হাতেৰে দুইটা হাতেৰে গোল কৰি দিছোঁ। লাৰুখিনি বহুত ধুনীয়া প্লেন হৈ যায় তেতিয়া। এয়া দেখিছেনে? এটা লাৰু মোৰ ৰেডি হৈ গ'ল। গোটেইখিনি বনাই ল'ম মই এতিয়া এনেদৰে। নাৰিকলৰ লাৰুখিনি বনাই পেলাই 10 মিনিটমান থৈ দিলে আপোনাৰ ধুনীয়া টান হৈ যাব একেবাৰে। লগে লগে টান নহয়, টান হ'লে 5-10 মিনিট লাগে, কিছুমানৰ 20 মিনিটো লাগে। আৰু এয়া মোৰ লাৰুখিনি বনাই হৈ গৈছে আৰু দেখিছেনে? এয়া এটা আপোনালোকক মই দেখাই দিছোঁ, চাওক কি ধুনীয়া হৈছে লাৰুখিনি আৰু টান হৈছে। এয়া দেখিছেনে? মই চেপি দিছোঁ, একো ভাঙা নাই, ধুনীয়া হৈছে একদম। বহুত টান হৈছে লাৰুকেইটা, ধুনীয়া হৈছে। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ।